Good morning, নমস্কাৰ মই Naina Boruah আৰু মোৰ YouTube চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া বাজিছে 9টা আৰু মই আহি আছো কলেজলৈ। আজি আমি ফিল্ড ট্ৰিপত যাম দেওপাহাৰ। আমাক মাতিছিলে 9:30টাত পোৱাকৈ কিন্তু সকলো ষ্টুডেন্ট আহি পোৱাহিয়ে নাই সেইকাৰণে আমি এতিয়া বহি আছো। এই আমাৰ জয়ন্ত আৰু এফালে আমাৰ সাহিল আৰু উজ্জ্বল। সাহিল নাযায়, সাহিলৰ এইটো সাবজেক্ট নাই সেইকাৰণে নাযায়। এখন মোৰ চশমা দেই আজি সবে ফটো মাৰিব বোলে এখনত মই এতিয়া হেৰ কাৰণে একদম ফাৰ্স্ট ভিডিওটো মই কৰিছো। আমাক মাতিছিলে 9:30টাতে কিন্তু এতিয়া যাবলৈ লৈছো আমি 11টা বজাত, বহুত দেৰি হৈ গ'ল। বৰ্ষা মই বহি ল'লো একেলগে, তাৰ পাছত বাকি লুনা, ফাৰাহত আৰু আফ্ৰিজা, বৈশালীহত এনেকৈ বহি লৈছে নিজৰ নিজৰ পছন্দৰ মতে। বাকি ভিডিওটো চাই থাকিব শেষলৈকে, তাত গৈ কি কৰোঁ, কেনেকুৱা জেগাডোখৰ। এইটো আমি যোনটো ফিল্ড ট্ৰিপত আহিছোঁ এইটো হৈছে আমাৰ টুৰিজিম ছাবজেক্টটোৰ পৰা। বাকি আমাৰ দুজন ব্যক্তি থাকি আহিলে কলেজত, সাহিল আৰু সঞ্জয়। সিহঁতৰ এইটো সাবজেক্ট নাই সেইকাৰণে আহিবলৈ নাপালে। এফালে বিজে ভাস্কৰে সকলো টুৰিজিম ষ্টুডেণ্টক চিনাকি কৰা আহি আছে আৰু লগতে খাইও আহিছে চবৰে পৰা, য'তে যি পাইছে যাৰ পৰা যেনেকৈ পাইছে খাই আহি আছে। আমাৰ লগত আৰু ষ্টুডেণ্ট আছে, সেইখন বেলেগ এখন গাড়ীত গৈছে আৰু আমি এখন বাছত আহিছোঁ। এইফালে দুখন গাড়ী আহিছে মুঠতে। আহি আধা ৰাস্তা পোৱাহি নাই, ইহঁতৰ খোৱা ষ্টাৰ্ট হ'লেই। অৱশ্যে লগৰবোৰৰ লগত আহি এনেকৈ খোৱাৰ মজাটোৱে বেলেগ। সকলোৰে খালি এটাই দাবী যে মই কেমেৰাত উঠা নাই, মোকো উঠা। কেমেৰাটো অন কৰিবই নোৱাৰি। এই আমাৰ বৈশালী এগৰাকী টোপনিয়ালে, গৈ পোৱাগেই নাই আৰু যাবলৈ আছেই। আহি থাকোঁতে বাছখন আধা ৰাস্তাতে ৰখাই দিলে আৰু খিৰিকীৰে চাওঁতে দেখিলোঁ যে হোটেল এখন, নামটো হৈছে গলুমলু। বাছখন ৰখোৱা দেখি আমি ভাবিলোঁ আকৌ ইয়াতে খুৱাব নেকি আমাক, পিছে নহয়, বাছখন আকৌ পুনৰ চলিলেহে। বৰ্তমান আমি পালোহি দেওপাহাৰ। এয়া আমি পালোহি আৰু সকলোৱে ধুনীয়াকৈ এতিয়া লাইন পাতি নামিবলৈ লৈছে আৰু নিজৰ নোটবুকবিলাক লৈ লৈছে লগত নোট কৰিবলৈ। আৰু আহি পাই দেখিলোঁ যে জেগাডোখৰ বহুত ওখ হয়, নামটো যেনেকৈ দেওপাহাৰ, পাহাৰৰ দৰে ওখ। ইয়াৰ চাৰিওফালৰ পৰিৱেশটো বহুত ধুনীয়া হয়, সেউজীয়া পৰিৱেশ আৰু বেয়া নালাগিব ইয়ালৈ গৈ। আৰু ওপৰলৈ যাম আমি এতিয়া, দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিব শেষলৈকে। বহুত কষ্ট। দেওপাহাৰ পৰা কিবা লৈ যাব কৈছিলে মাতি লৈ ল'বি। এয়া দেখিছেনে, বহুত ওপৰলৈ উঠি আহিলোঁ আমি এতিয়া আৰু যাব লাগিব আগলৈ। আৰু এইফালে আমাৰ ল'ৰা ছোৱালীকেইটা আহি পোৱাহিয়ে নাই, আধা বাটতে পানী খাই লৈছে, ইমানে সিহঁতৰ ভাগৰ লাগিছে। আৰু এইফালে বৰ্ষা নাযাওঁ কৰি গৈছেগৈ। আমি কেদাৰনাথ গৈ আছোঁ, দেওপাহাৰ গৈ আছোঁ। খোজকাঢ়ি আমাৰ বহুত ভাগৰ লাগিছে। ব্লগাৰে ব্লগ বনাবলৈ টাইম পোৱা নাই। আৰু এইফালে আমি আহি পাই গ'লোহি। এইডোখৰে হৈছে মেইন জেগাডোখৰ আৰু এই শিলবিলাক যে দেখিছে, এই শিলবিলাকত ধুনীয়াকৈ শিলেৰে শিলবিলাক কাটি ধুনীয়াকৈ বনাই থোৱা আছে মূৰ্তি। আহি পাই আমি ইয়াৰ চাৰিওফালে কি আছে, কেনেকুৱা কি জেগাডোখৰ, সেইটোৰ বিষয়ে জানিবলৈ লৈছোঁ ছাৰহঁতৰ পৰা। ছাৰহঁতে আমাক কৈ আছে আৰু এইফালে চবেই নোটবুকবিলাক উলিয়াই লৈছে নোট কৰিবলৈ, কাৰণ ইয়াত নোট কৰি গ'লেহে আমি ৰিপৰ্টটো দিব পাৰিম কেনেকৈ কি পালোঁ ইয়াত চাই। আৰু আমি ইয়াত চাই পিনি ৰিপৰ্ট বনাব লাগিব, তাত আমি এইবোৰ নোট কৰিব লাগিব। আৰু এইফালে দেখিছেনে, বহুত সুন্দৰকৈ শিলেৰে কাটি বনাই থোৱা আছে মূৰ্তিবিলাক। আৰু এইবিলাক আমি ফটো মাৰি লৈছোঁ, কাৰণ ইয়াৰ পৰা আমি ফটো তুলি ৰিপৰ্ট বনাব লাগিব এটা, সেই ৰিপৰ্টত দিবলৈ ফটো মাৰি লৈছোঁ আৰু ভালকৈ চাই লৈছোঁ ক'ত কেনেকৈ কি আছে। আমি গ'লে আহিছোঁ পাহাৰলৈ, দেওপাহাৰ।
এইডোখৰ চাওক মই যে দেখাইছোঁ এইডোখৰ আমি বহুত ওপৰত আছোঁ তাৰ তলত আছে ৰাস্তাটো মেইন ৰাস্তাটো আৰু ইয়াৰ ওপৰৰ পৰা ভিউটো চাবলৈ বহুত ধুনীয়া হয় ভাল লাগে চাই চিয়েলত হয় নহয় ইয়াৰ পৰা তললে পৰিবলৈ এটা এপিছড শেষ হৈ যাব দুটা খণ্ড লাগিব তেতিয়াহে ইয়াত শেষ হ'ব ঘৰৰ পৰা গাড়ী লৈ আহিলোঁ চব চাই কৰি হোৱাৰ পাছত এতিয়া আমি তললৈ নামি আহি আছোঁ ইয়াৰ পাছত যাম আমি খাবলৈ হোটেলত ছাৰে কৈ থোৱা আছে তাত আমি সোমাই খাই যাম আৰু ভোকো লাগি আছে বাৰু যথেষ্ট এতিয়া সোমালো আমি এখন হোটেলত ইয়াতে ভাত অৰ্ডাৰ দি থোৱা আছে ছাৰে অৰ্ডাৰ দি দিলে আৰু ইয়াতে আমি ভাত খাই ল'ম সেইকাৰণে এতিয়া আমি বহি আছোঁ ভাত অহালৈকে এইফালে যে ফোনটো দেখিছে এইটো লুনাৰ ফোন হয় আৰু এই ফোনটো তাত থাকোঁতে ফটো মাৰি আছিলে তেতিয়া তলত পৰিলে আৰু ভাগি থাকিলে এতিয়া তাইৰ সেইকাৰণে মনটো অলপ বেয়া হৈ আছে আমি এফালে ৰৈ আছোঁ ভাত খাবলৈ কিন্তু ভাতে আহি পোৱাহি নাই আমাৰ ওচৰত বহুত দেৰি হ'ল ৰখিয়ে আছোঁ পোৱাহি নাই কিন্তু আমাৰ খাই হ'ল খাই হোৱাখিনি আগফালে আমি এতিয়া বহি আছোঁ এইফালে চাই ইয়াৰ পৰিৱেশটো আৰু অলপ আছে সিহঁতি খাই আছে তাৰপাছত আমি কলেজলৈ যাম Goodbye. सब goodbye. আমাৰ Naina মোক ব্লগ কৰিব। মই এই ব্লগাৰ নহয়। তাৰ ৰঘুপতি হৈ কি হয়? তৰা। হা? লুনা। Okay, bye. Tata. খাই হোৱাৰ পাছত এতিয়া আমি কলেজলৈ বুলি আহি আছোঁ এতিয়া আমি বাছত উঠিম তাৰপাছত আমি কলেজত সোমাম তাৰপাছতহে ঘৰলৈ যাম বাছত উঠাৰ পাছত এতিয়া জমনি ঘটনা হ'ল যে বাছখন ষ্টাৰ্টেই নোহোৱা হৈ থাকিলে ল'ৰাকেইটাই ঠেলাৰ পাছতে বাছখন ষ্টাৰ্ট হৈছে এয়া জয়ন্তহঁতে ঠেলি আহিছে তাৰপাছতে ষ্টাৰ্ট হৈছে আৰু আমাৰ ভাস্কৰৰ মতে হেনো ভাস্কৰ যোৱাৰ কাৰণেহে হেনো বাছখন ষ্টাৰ্ট হ'ল নহ'লে নহ'লহেঁতেন বাকী যি হওক নহওক কিন্তু আমাৰ উজ্জ্বল জেগাৰ পৰা কেতিয়াও নুঠে এটা জেগাটো যায় বুলি লাগিলে সুনামি আহি যাওক যোনে যি কৰে কৰি থাকক তাৰ কোনো মতলব নাই বহুত ভাল লাগিলে আমি একদম ভাগৰি জুগৰি আহি পাইছোহি Bye কৰি দিয়া লাষ্ট Bye কেলে আমি প্ৰায় 4টামান বজাতে কলেজ আহি পালোহি আৰু এতিয়া আমি ঘৰলৈ যাম আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই